Hello viewers, welcome back to my YouTube channel. আজি তোমালোকৰ নৱম মান শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় হিৰণৰ সূত্ৰ আৰু ইয়াৰ অনুশীলনী 12.2 ৰ 1 নম্বৰ কোৱেশ্চনটোৰ সমাধান কৰিবলৈ আহিছো তোমালোকৰ বাবে। তো আহা 1 নম্বৰ কোৱেশ্চনটো কি দিছে? চতুৰ্ভুজ আকৃতিৰ এখন উদ্যান ABCD ৰ এংগল C = 90 ডিগ্ৰী, AB = 9 মিটাৰ, BC = 12 মিটাৰ, CD = 5 মিটাৰ আৰু AD = 8 মিটাৰ। ই কিমান মাটিকালি আগুৰি আছে আমি নিৰ্ণয় কৰিব লাগে। যেহেতু ABCD এখন উদ্যান মই ছবি আঁকিছো ABCD উদ্যানখনৰ আৰু ইয়াৰ আমাৰ চাৰিটা বাহুৰ মান দিয়া আছে ছবিখনত দেখুওৱা হৈছে তোমালোকক। এতিয়া এই চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ উদ্যানখনৰ কালি নিৰ্ণয় কৰিব লাগিলে আমি চতুৰ্ভুজ ABCD ৰ কালি নিৰ্ণয় কৰা সূত্ৰ আমি পোৱা নাই। তাৰ কাৰণে আমি কি কৰিছো তোমালোকে চাওয়া যে B ৰ সৈতে D সংযোগ কৰিছো। এই কাৰণে BD সংযোগ কৰিছো যাতে এই চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ হয় আৰু দুটা ত্ৰিভুজৰ কালি আমি নিৰ্ণয় কৰিব পাৰো, কাৰণ ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা সূত্ৰ আমি জানো হাফ ইনটু ভূমি পূৰণ উন্নতি। যেতিয়া সমকোণী ত্ৰিভুজ পাওঁ আকৌ সমকোণী ত্ৰিভুজ যদি নহয় তেতিয়াহলে আমি সেই ত্ৰিভুজৰ কালি নিৰ্ণয় হিৰণৰ সূত্ৰৰ দ্বাৰাইও আমি কৰিব পাৰো। তেতিয়াহলে এই ক্ষেত্ৰত BD এই কাৰণে সংযোগ কৰা হৈছে যাতে দুটা ত্ৰিভুজ উৎপন্ন হয় আৰু সেই দুটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী যেহেতু আছে সমকোণী ত্ৰিভুজ এটা গঠন হয়, যাৰ কাৰণে আমি BD সংযোগ কৰিছো কিন্তু AC সংযোগ কৰা নাই। তো BD যেহেতু সংযোগ কৰিলো এই এটা সমকোণী ত্ৰিভুজ নাম হ'ব BCD। BCD সমকোণী ত্ৰিভুজৰ কালি আমি পাইথাগোৰাছৰ সূত্ৰ মতে উলিয়াব পাৰিম। তেতিয়ালে এই ত্ৰিভুজৰ কালিটো ওলাব। নেক্সট টাইম আমি এই ত্ৰিভুজৰ কালি উলিয়াম। এতিয়া আহা যে এই ত্ৰিভুজটোৰ হৈছে এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি। তেতিয়ালে প্ৰথমতে আমি ছবিটোত কি আঁকিছো লিখি ললো। চিত্ৰত ABCD এখন উদ্যান আৰু এই উদ্যানখনৰ আমি কি কৰিছো ABCD ৰ BD সংযোগ কৰিছো। BD B, D সংযোগ কৰা হ'ল যাতে ত্ৰিভুজ গঠন হয়। এবাৰ BD সংযোগ কৰাৰ ফলত আমাক ABCD চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ হৈছে। তো পোন প্ৰথমতে আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত দুটা বাহুৰ মান পাইছো, কিন্তু তৃতীয় বাহু BD ৰ মান আমি নাজানো। BD ৰ মান আমি জানিব লাগিব বা উলিয়াব লাগিব, এই কাৰণেই BD জানিলেহে আমি আকৌ ABD ত্ৰিভুজৰ কালি হিৰণৰ সূত্ৰ মতে উলিয়াব পাৰিম। তেতিয়ালে আমি কি কৰিম, এইটো যেহেতু এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ আমি BD উলিয়াই ল'ব লাগিব। এতিয়া আমি BD উলিয়াই ল'ম পাইথাগোৰাছৰ সূত্ৰ মতে। ত্ৰিভুজ BCD সমকোণী যাৰ এংগল C = 90 ডিগ্ৰী আমি পাইছো। তো C কোণ 90 ডিগ্ৰী হোৱাৰ লগে লগে এইটো সমকোণ আৰু সমকোণৰ সন্মুখৰ বাহুটো হৈছে অতিভুজ। তেতিয়ালে পাইথাগোৰাছৰ সূত্ৰ মতে আমি জানো অতিভুজৰ বৰ্গ আন বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান, অৰ্থাৎ BD² = DC² + BC² আমি পাম। এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাওঁ BD² = BC² + CD²। BD বাহুৰ মান আমি নাজানো, তো BD উলিয়াব লাগিলে আমি BD ত থকা স্কয়াৰটো নিলিখো। যেতিয়া আমি বাও হাতে থকা স্কয়াৰটো নিলিখো তেতিয়া হু হাতে আমি √/চিন দিব লাগিব। √/চিন দিলো। তাৰ লগতে BC² বাহুৰ মান আমি পাইছো কিমান, BC বাহুৰ মান 12 আৰু CD হৈছে 5। গতিকে BC² মানে 12² + 5² ইকুৱেল হ'ব √12 দুবাৰ পূৰণ কৰিলে 144 + 5 × 5 25 ইকুৱেল টু দুটা সংখ্যাক যোগ কৰিলে 144 আৰু 25 169 পাম। ইকুৱেল টু 169ৰ বৰ্গমূল হৈছে 13। তোমালোকে জানা 13 13 গুণ 169। তেতিয়ালে BD যেহেতু মিটাৰ একক দিয়া আছে আমি মিটাৰ লিখিম, 13 মিটাৰ হ'ল, অৰ্থাৎ BD বাহুৰ মান আমি 13 মিটাৰ পালো। এইটো হৈছে 13 মিটাৰ।
যেহেতু বিডি বাহুৰ মান পালো তেতিয়া আমি এই ত্ৰিভুজ এবিডিৰ তিনিটা বাহুৰ মান পাইছো ইয়াৰ কালি উলিয়াব পাৰিম তাৰ আগতে এটো যেহেতু এটা সমকোণী ত্ৰিভুজ আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কালি নিৰ্ণয় কৰিবলৈ তো বিসিডি ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি যেহেতু এটা সমকোণী ত্ৰিভুজ তো আমি লিখি দিম আৰু ত্ৰিভুজ বিসিডিৰ কালি সমান হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি ইকুৱেল 1/2 ইনটু ভূমি বিসিডি ত্ৰিভুজৰ ভূমি আমি যদি সিডি লওঁ সিডি ভূমি ইনটু উন্নতি বিসি ইকুৱেল টু হাফ ইনটু সিডি বাহুৰ মান আমাক দিয়া আছে 5 মিটাৰ সিডি 5 মিটাৰ আছে 5 ইনটু বিসি বাহুৰ মান 12 এই 2 টু 12 মাজত 6 বাৰ যাব 5 পূৰণ 6 সমান 30 যেহেতু কালি গতিকে আমি কম মিটাৰ স্কয়াৰ বৰ্গমিটাৰ বা বৰ্গমিটাৰ বুলি কয় তেতিয়ালে আমি এই ত্ৰিভুজটোৰ কালি সাপোজ ই নাম্বাৰ 1 ত্ৰিভুজ এই 1 নম্বৰ ত্ৰিভুজটোৰ কালি আমি পালো এবাৰ এবিসিডি উত্তান কোণৰ কালি যদি উলিয়াব লাগে তেন্তে আমি এই ত্ৰিভুজটোৰ কালি উলিয়াই ইয়াৰ কালিৰ সৈতে যোগ দিলেই হ'ব তেতিয়ালে আমি উলিয়াব লাগিব এবাৰ এবিডি ত্ৰিভুজৰ কালি তেতিয়ালে চোৱা এবিডি ত্ৰিভুজৰ এবাৰ তিনিটা বাহুৰ মান পাইছো তে হিৰণৰ সূত্ৰ মতে আমি কি কৰিব লাগিব ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিবলৈ হলে অৰ্ধপৰিসীমা এস উলিয়াব লাগিব এবাৰ আমি এস উলিয়াম ত্ৰিভুজ এবিডিৰ ক্ষেত্ৰত আকৌ ত্ৰিভুজ এবিডিৰ ক্ষেত্ৰত এতিয়া ত্ৰিভুজ এবিডিৰ কালি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এবিডি ত্ৰিভুজৰ তিনিটা বাহুৰ মান যদি আমি এ বি সি লওঁ তেতিয়ালে সাপোজ এটো এ ললে ক্ষেত্ৰত আমি কওঁ এ ইকুৱেল টু সাপোজ এ 9 মিটাৰ ললো বি ইকুৱেল টু আমি যদি 13 মিটাৰ লওঁ আৰু 8 মিটাৰটোক আমি যদি সি বুলি লওঁ তেতিয়ালে 8 মিটাৰ হ'ব অৰ্থাৎ ত্ৰিভুজটোৰ এবিডিৰ কালি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত তিনিটা বাহুৰ মান হিৰণৰ সূত্ৰ মতে এবিসি বুলি আমি ধৰি লওঁ তেতিয়ালে এ মানে 9 মিটাৰ বি হৈছে 13 মিটাৰ সি মানে 8 মিটাৰ বুলি ললো এবাৰ আমি অৰ্ধপৰিসীমা এস উলিয়াম এটাকে এস ইকুৱেল টু a plus b plus c by 2 ইকুৱেল টু হৈছে 9 13 9 যোগ 13 যোগ 8 ডিভাইড 2 ইকুৱেল টু আমি পাওঁ ইয়াতে লিখিলো ইকুৱেল আমি পাম 9 13 22 38 ডিভাইড 2 ইকুৱেল টু 2 15 বাৰ 30 তেতিয়ালে কিমান পালো 15 মিটাৰ 15 যেহেতু অৰ্ধপৰিসীমা এই মিটাৰ হ'ব অৰ্থাৎ আমি এছৰ মান পালো গৈ 15 মিটাৰ অৰ্ধপৰিসীমা এছৰ মান পালো তেতিয়ালে এ বি সি আৰু এছ পালো এবাৰ হিৰণৰ সূত্ৰ মতে আমি ত্ৰিভুজ এবিডিৰ কালি নিৰ্ণয় কৰিব পাৰিম তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকল ওপৰৰ এইখিনি অংশ মই মুছি লৈছো আকৌ হিৰণৰ সূত্ৰ মতে ত্ৰিভুজ এবিডিৰ কালি হ'ব সমান root over s whole into s minus a whole into s minus b whole into s minus c this is equal to root over s মানে আমি পাইছো কিমান s equal to 15 whole into 15 minus a মানে আমি পাইছিলো 9 whole into s মানে 15 minus b মানে 13 whole into s মানে 15 minus c মানে 8 this equal to root over 15 bracket পূৰণ বুজাইছে 15 9 গলে 6 পূৰণ 15 13 গলে 2 থাকিল পূৰণ 15 8 গলে 7 থাকিল তেতিয়ালে বৰ্গমূল চিন যেহেতু আছে আমি 15 6 2 7 এই আটাইবিলাক সংখ্যা মৌলিক উৎপাদকত প্ৰকাশ কৰিম অৰ্থাৎ 7 আৰু 2 দুটা মৌলিক উৎপাদকত আছে 15 আৰু 6 যেহেতু যৌগিক ইয়াক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰিলো 15 হৈছে 3 পূৰণ 5 আৰু 6 টোক আমি 2 পূৰণ 3 লিখিব পাৰো ইনটু 7 2 আৰু 7 টো আছে দিস ইকুৱেল টু যেহেতু বৰ্গমূল উলিয়াব দিছে গতিকে আমি
ইয়াৰ পৰা পাম দুটা 2ৰ পৰিৱৰ্তে এটা 2 দুটা 3 আছে এটা 3 পাম তেতিয়ালে 2 * 3 বাকি 5 আৰু 7ৰ বৰ্গমূল আমি নাপাওঁ দিস ইকুয়াল টু 6 √5 7 গুণ 35 এবাৰ 6 √35 পালো অৰ্থাৎ 35ৰ আমি বৰ্গমূল উলিয়াব লাগিব তাৰ লগত 6 পূৰণ দিলে আমি হিৰণৰ সূত্ৰ মতে এবিডি ত্ৰিভুজৰ কালিটো পাই যাম তেতিয়ালে 35ৰ বৰ্গমূল উলিয়াবলৈ চাবা তো 35ৰ বৰ্গমূল উলিয়াবলৈ গিলে আমি 35.00 এনেকুৱা দিলো এই কাৰণে দিয়া হৈছে যে এই সংখ্যাটোৰ বৰ্গমূল উলিয়ালে আমি দশমিকত পাম দশমিক ভগ্নাংশত পাম গতিকে হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াম হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়ালে দশমিকৰ বাওহাতে থকা অংকবোৰ আমি দুটাত এক জোৰ পাতি লম ওপৰত বাৰ চিহ্ন দিম নেক্সট হুহাতে আকৌ দুটাত এক জোৰ হুফালে যাবগৈ দুটাত এক জোৰ এনেকৈ আমি জোৰ পাতি যাম এবাৰ 35 সংখ্যাটোক হৰণ কৰিব লাগিব যাতে ভাজক আৰু ভাগফল একে হয় অৰ্থাৎ 35তকৈ সৰু বৰ্গ সংখ্যা কি আছে তেতিয়ালে পাম 25 তাক 25ক আমি কি কৰিম 5ৰে 5 বাৰ দিম অৰ্থাৎ ভাজক আৰু ভাগফল একে হ'ব লাগিলে 25ক আমি 5 * 5 লিখো তেতিয়ালে 25 হ'ল বিয়োগ কৰিলে আমি 10 বাকি পাম এবাৰ হৰণ কৰিব লাগিব 5ৰ দুগুণ 10 নিয়ম হৈছে 5ক 2ৰে পূৰণ কৰি 10 পালো এবাৰ 10 ইফালে দশমিকৰ ওপৰত দশমিকটো দিলও দুটা শূন্য আমি নমাই লৈছো দুটা শূন্য দশমিকৰ ওপৰত দশমিক দিয়াৰ পিছত দুটা শূন্য নমাই ললো এবাৰ কিমান হল 1000 হৰণ কৰিব লাগিব 10 পালো 5ৰ দুগুণ 10 এবাৰ 10ৰ হুৱাতে আমি একক স্থানত এটা অংক বহুৱাম যি অংকটো ভাগফলতো বহিব তেতিয়ালে যেহেতু 1000 ইটোত 9 বাৰ মান যাব 9 বাৰ দিলে 9 9 গুণ 81 981 পাম বাকি থাকিল 19 আকৌ শূন্য দুটা নমাই দিলো আকৌ হৰণ কৰিম 9ৰে এককৰ ঘৰৰ অংকটোকে কেৱল মাত্ৰ 2ৰে পূৰণ তেতিয়ালে 2 9 গুণ 18 8 হাতে 1 1 0 1 হয় আৰু 1 টো 1 হয় 118 ইয়াৰ এককৰ ঘৰত আমি এটা অংক বহুৱাম তেতিয়া কিমান হ'ব এটো 1180 ৰ ওপৰত গুছি যাব গটিকে আমি যদি ইয়াতে সংখ্যাটো চাও ভাজ্য 1900 গটিকে এবাৰ মানে যাব এবাৰতকৈ বেছি না যায় এবাৰ মান যাব তেতিয়ালে ইয়াতে আমি 1 দিম ইয়াতে 1 দিলে ইয়াতে 1 দিব লাগিব একেৰে 1181 পালো 1181 পালো এবাৰ বিয়োগ কৰিলে যি হয় আমি সোৱা নাই চাব লগা নাই দশমিকৰ হুৱাতে আমি দুটা অংক লৈছো তেতিয়ালে 5.91 পালো দিস ইকুয়াল টু 6 * 5.91 এবাৰ 6ৰে পূৰণ কৰিলে কিমান হ'ব 6 1 গুণ 6 6 9 গুণ 54 4 পালো তাৰ পিছত দশমিক আহিব হাত ৰাখিল 5 6 5 গুণ 30 5 35 35.46 যদি আমি দশমিকৰ হুৱাতে এটা অংক ৰাখিব বিচাৰো তেতিয়ালে 6 অংকটো বাদ দিয়াৰ লগে লগে তেতিয়ালে আগৰ অংকটো 1 বাঢ়িব কাৰণ বাদ দিবলগীয়া অংকটো যদি 5 6 7 8 9 ইয়াৰ যিকোনো এটা হয় তেন্তে তাৰ আগৰ অংকটোৰ লগত 1 যোগ হয় অৰ্থাৎ আমি 1 দশমিক স্থানলৈ লিখিলে আমি পাম 35.4 ঠাইত 5 হ'ব এটো হৈছে যেহেতু এটো কালি গতিকে আমি কম মিটাৰ স্কয়াৰ তেতিয়ালে চাবা আমি ত্ৰিভুজ এবিডিৰ কালি হিৰণৰ সূত্ৰ মতে পালো আকৌ আমি বিসিডি ত্ৰিভুজৰ কালি ইতিমধ্যে পাইছো 30 বৰ্গ মিটাৰ ইয়াৰ কালিও পাইছো তেতিয়ালে আমি গোটেই এবিসিডিৰ কালি এবাৰ দুটা ত্ৰিভুজ এটো যদি 2 নম্বৰ ত্ৰিভুজ হয় আমি ইয়াৰ কালি উলিয়ালো 1 নম্বৰ ত্ৰিভুজ আৰু 2 নম্বৰ ত্ৰিভুজৰ কালি যোগ দিয়াৰ লগে লগে গোটেই এবিসিডি উদ্যানখনৰ আমি কালি পাই যাম এতেকে এবিসিডি চতুৰ্ভুজৰ কালি হ'ব সমান আমি কম ত্ৰিভুজ প্ৰথম বিসিডিৰ কালি উলিয়াইছিলো বিসিডিৰ কালি যোগ ত্ৰিভুজ এবিডিৰ কালি এবাৰ দুটা কালি যোগ দিম আমি এই বিসিডিৰ কালি 30 পাইছিলো প্লাস ইয়াৰ কালি কিমান পালো 35.5 মিটাৰ স্কয়াৰ দুটাও যেহেতু মিটাৰ স্কয়াৰ হয় ইকুয়াল টু 65.5 মিটাৰ স্কয়াৰ এই এবিসিডি চতুৰ্ভুজৰ কালি পালো 65.5 বৰ্গ মিটাৰ অৰ্থাৎ আমাক কৈছিল যে এই উদ্যানখনে কিমান মাটিকালি আগৰি আছিল অৰ্থাৎ মাটিকালিৰ পৰিমাণ হ'ব 65.5 মিটাৰ এটাকে নিৰ্ণয় উদ্যান
খনৰ মাটিকালিৰ পৰিমাণ হ'ব সমান 65.5 মিটাৰ স্কয়াৰ অৰ্থাৎ বৰ্গমিটাৰ এইটোই আমাক উলিয়াব দিছিল যে উদ্যানখনে কিমান মাটিকালি আগুৰি আছে নিৰ্ণয় কৰা তো ছাত্ৰ ছাত্ৰীসকল অংকটো যদিও অকনমান দীঘলীয়া হয় অংকটো টান নহয় তোমালোকে নিশ্চয় বুজি পাইছা পৰৱৰ্তী কোৱেশ্চন নম্বৰ 2 ৰ বাবে চাই থাকিবা মোৰ MH মেথছ পইণ্ট তো লগ পাম নিশ্চয় তোমালোকক পৰৱৰ্তী ভিডিঅ'ত